প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ অশনি সংকেত ৰাজ্যত যিকোনো মুহূৰ্তত হ'ব পাৰে জলপ্ৰলয় ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে অসম ৰাজ্যত যিকোনো মুহূৰ্তত হ'ব পাৰে জলপ্ৰলয় ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে অসম নামনিবাসীলৈ অশনি সংকেত যিকোনো মুহূৰ্তত বিপদ মাতিব পাৰে নামনি সোণহেৰি জলবিদ্যুৎ প্ৰকল্পই কেমেৰাত বন্দী হৈছে নামনি সোণহেৰি জলবিদ্যুৎ প্ৰকল্পৰ ভয়ংকৰ দৃশ্য প্ৰকৃতিৰ তাণ্ডৱত তছনছ গেৰুকামুখ প্ৰকল্প সোণহেৰিৰ বলিয়া বানে উঠুৱাই নিলে ডাইভাৰচন টানেলৰ দুখনকৈ গেট আৰু খহি পৰিল পাহাৰৰ এটা বৃহৎ অংশ নৈৰ পানীত উঠি গ'ল ডেম নিৰ্মাণৰ টাৱাৰৰ কেইবা কোটি টকীয়া বৃহৎ কণ্টেইনাৰ আৰু গাইড বান্ধ ভাঙি পাৱাৰ হাউচত পানী সোমোৱাত বিগত 3 দিনে পানীৰ তলত দুটাকৈ টাৰবাইন আৰু এই মুহূৰ্তত ৰাজ্যবাসীলৈ এক অশনি সংকেত আহি পৰিছে কিয়নো ৰাজ্যত যিকোনো মুহূৰ্তত জলপ্ৰলয় হ'ব পাৰে পৰৱৰ্তী খবৰ গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাৰ অভিযোগত পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শনিবাৰে অভিযুক্ত আজিবুৰ ৰহমানক গ্ৰেপ্তাৰ কৰা হৈছে মাটিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তগৰাকীক মূল অভিযুক্ত হাছানুৰা জেৰাত আজিবুৰৰ নাম উল্লেখ কৰিছিল আজিবুৰৰ সহযোগত হাছানুৰা জোনালী নাথক হত্যা কৰাৰ কথা স্বীকাৰ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত এখন মটৰ চাইকেলৰ সহায়ত পলায়ন কৰিছিল অভিযুক্তগৰাকীয়ে আৰু আৰক্ষীৰ পৰা সাৰিবলৈ নদীত জাপ দিছিল আজিবুৰে অভিযুক্ত আজিবুৰ ৰহমানৰ বিৰুদ্ধে পূৰ্বেও বহু গোচৰ ৰুজু হৈ আছে আৰু কিছু সময় পাছতেই আজিবুৰক আদালতত হাজিৰ কৰোৱা হ'ব হাছানুৰ আৰু আজিবৰ দুয়োয়ে মিলি কাঠৰ টুকুৰাৰে মূৰত প্ৰচণ্ড আঘাত কৰি বিজেপি নেত্ৰী জোনালী নাথক হত্যা কৰাৰ কথা আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে অভিযুক্ত হাছানুৰে উল্লেখযোগ্য যে যোৱা 12 জুনত জোনালী নাথৰ মৃতদেহ কৃষ্ণাৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হৈছিল মৃতদেহ ভয়ংকৰ হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ৰাজ্যৰ কোন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক ৰাজ্যত ভয়ংকৰ ৰূপ ল'ব বতৰে আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত অধিক শোচনীয় হ'ব পাৰে ৰাজ্যৰ বান পৰিস্থিতি বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত দিছে আগজাননী অহা 20 জুনলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা বিজুলী ঢেৰেকনি সহ বজ্ৰপাতৰৰ সম্ভাৱনা আছে এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট অসমৰ কোন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ বঙাইগাঁও কোকৰাঝাৰ ধুবুৰী গোৱালপাৰা নলবাৰী বৰপেটা কামৰূপ মহানগৰ দৰং ওদালগুৰি বাক্সা চিৰাং ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ তিনিচুকীয়া কাছাৰ আৰু কৰিমগঞ্জত হ'ব প্ৰবল বৃষ্টিপাত উল্লেখযোগ্য যে ইতিমধ্যে প্ৰবল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত ভয়ংকৰ ৰূপ লৈছে বানপানীয়ে পৰৱৰ্তী খবৰ সাৱধান ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণীবতাহ বিপৰ্যয় এফালৰ পৰা সকলো ধাহি মুহি নিলে এই ঘূৰ্ণীবতাহ বিপৰ্যয়ে এতিয়াও শ গাঁও পানীৰ তলত তীব্ৰবেগী ঘূৰ্ণীত উভালি পৰিল হাজাৰ বিদ্যুতৰ খুঁটা গুজৰাটত এতিয়া হাহাকাৰ অৱস্থা সাগৰীয় ঘূৰ্ণী বিপৰ্যয়ৰ সংহাৰী ৰূপ এফালৰ পৰা সকলো ধাহি মুহি নিলে ঘূৰ্ণীবতাহ বিপৰ্যয়ে প্ৰতি ঘণ্টাত 150 কিলোমিটাৰ বেগেৰে আহিছে এই ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ ফলত গুজৰাটত সৰ্বাধিক ক্ষতি হৈছে এতিয়াও শ গাঁও পানীৰ তলত সাগৰীয় ঘূৰ্ণীৰ ফলত বহু বাসগৃহ ধ্বংস হৈ পৰিছে
তীব্ৰবেগী ঘূৰ্ণীত উফালি পৰিল হাজাৰ হাজাৰ বিদ্যুতৰ খুঁটা। আজি কচ্ছলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ঘূৰ্ণী বতাহত প্ৰভাৱিত এলেকাৰ ক্ষয়ক্ষতিৰ বুজ ল'ব অমিত শ্বাহে। আৰু গুজৰাটৰ পাছত এতিয়া ৰাজস্থানত সংহাৰী ৰূপ লৈছে ঘূৰ্ণী বতাহ বিপৰ্যয়ে, যাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানত বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। পৰৱৰ্তী খবৰ, ভাৰতত বিপন্ন সংবাদ মাধ্যমৰ স্বাধীনতা আৰু আমেৰিকা ভ্ৰমণৰ সময়তে মোদীক হেঁচা দিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক দাবী জনালে সাংবাদিক সংগঠনে। ভাৰতত এতিয়া সংবাদ মাধ্যমৰ স্বাধীনতা বাৰুকৈয়ে খৰ্ব হৈছে বুলি নানান মাধ্যমত আলোচনা হৈ আছে। সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰতৰ স্থান নিম্নগামী হোৱাৰ তথ্য প্ৰকাশ পাইছে। এনে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰসংগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেঁচা দিবলৈ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক দাবী জনাইছে আন্তঃৰাষ্ট্ৰীয় সাংবাদিক সংগঠন কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্টে। উল্লেখযোগ্য যে 21 পৰা 24 জুনলৈ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিব আৰু এই সময়ছোৱাতেই মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনক মোদীৰ সৈতে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ত আলোচনা কৰি মোদীক এই বিষয়ত হেঁচা প্ৰয়োগ কৰিবলৈ সাংবাদিক সংস্থাটোৱে জো বাইডেনক দাবী জনাইছে। সংস্থাটোৰ মতে ভাৰতত সাংবাদিকৰ স্বাধীনতা মুঠেও লেখত ল'বলগীয়া নহয়। ভাৰতত চৰকাৰৰ বিৰুদ্ধে সংবাদ পৰিৱেশন কৰা সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে বা আন ধৰণে নিৰ্যাতন চলোৱা হৈছে বুলি সংস্থাটোৱে দাবী কৰিছে। সাহসীয় পক্ষৰ বিৰুদ্ধে মাত মতাৰ বাবেই আসিফ চুলতান, গৌতম নবলাখা, সাজাদ গুল, ফাহাদ শ্বাহ, ৰূপেশ কুমাৰ সিং আৰু ইৰফান মেহৰাজৰ দৰে সাংবাদিকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ ক্ষেত্ৰত বিশ্বৰ 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান পূৰ্বৰ 142ৰ পৰা 150 সংখ্যক স্থানলৈ অৱনমিত হৈছে। কিন্তু ভাৰত চৰকাৰে এই প্ৰতিবেদন মুঠেও মানি ল'ব বিচৰা নাই। কিছুদিন পূৰ্বে ৰাজ্যসভাৰ মজিয়াত এক লিখিত প্ৰশ্নৰ উত্তৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ৱৰ্ল্ড প্ৰেছ ইণ্ডেক্সৰ প্ৰস্তুত কৰোঁতে গ্ৰহণ কৰা পদ্ধতি সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল। মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাৰ দুগৰাকী সাংসদ ক্ৰমে মল্লিকাৰ্জুন খাৰ্গে আৰু সঞ্জয় সিঙৰ প্ৰশ্নৰ উত্তৰ দি কৈছিল যে চৰকাৰে সংবিধানৰ 19 অধ্যায়ত উল্লেখ কৰা বাক স্বাধীনতা সুৰক্ষিত কৰিবলৈ সদায় চেষ্টা কৰি আছে। একে সময়তে তেওঁ স্মৰণ কৰে যে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ PCI প্ৰেছ কাউন্সিল আইন 1978 অনুসৰি স্থাপন কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰা। সংবাদ মাধ্যম বিপদাপন্ন হোৱাৰ যিকোনো অভিযোগ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই চোৱা চিতা কৰি আহিছে। এই ক্ষেত্ৰত ভাৰতত সাংবাদিকৰ বাক স্বাধীনতাৰ গ্ৰাফ কিদৰে নিম্নগামী হ'ব পাৰে এই বুলি প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ দাবী কৰিছিল যে ৱৰ্ল্ড প্ৰেছ ইণ্ডেক্সে প্ৰস্তুত কৰা পদ্ধতিত বহুতো ত্ৰুটি আছে। উল্লেখযোগ্য যে ৱৰ্ল্ড নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই দেশত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে নতুন প্ৰশ্নৰ উত্থাপন হৈছিল।